নমস্কাৰ বন্ধুসকল, ৱেলকাম টু পি কে আৰ্ট কেফে ইউটিউব চেনেল। তো গাইজ, এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে আপোনালোকে কেনেকৈ স্বচ্ছ ভাৰত মিছন ফ্ৰী টয়লেট আপোনালোকে এপ্লাই কৰিব। যদি মোৰ চেনেলটো প্ৰথমবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। তো বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। তো ফাৰ্ষ্ট বন্ধুসকল, আপোনালোকে আহিব লাগিব স্বচ্ছ ভাৰত মিছন অফিচিয়েল ৱেবছাইটটো লৈ গভৰ্ণমেণ্টৰ। ঠিক আছে, ইয়াতে আপোনালোকে চাব পাৰিছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2। তো ইয়াতে ফাৰ্ষ্ট আপোনাৰ মোবাইল নম্বৰ দি OTP আহিব। এই OTPটো এণ্টাৰ কৰিব লাগিব। ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মই তলত দি দিম লিংক, য'ত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, তো यहाँ पर वेरीफाई OTP एंड তো ইয়াতে আপোনালোকৰ কেণ্ডিডেট নেম, এপ্লিকেণ্ট নেম। ঠিক আছে, ইয়াতে আপোনালোকে নামটো দিব এণ্ড জেণ্ডাৰ চিলেক্ট কৰিব। তাৰপিছত এড্ৰেছ নামটো দিছোঁ গাইজ। এতিয়া মই জেণ্ডাৰ চিলেক্ট কৰিম মেল এণ্ড ৰেচিডেঞ্চিয়েল এড্ৰেছ আপোনাৰ কি হয়। তো ইয়াতে চাব বন্ধুসকল, এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ বেনিফিচিয়াৰিজ অনলি দ'জ হাউচ হোল্ডছ যাৰ BPL আছে। ঠিক আছে, এণ্ড ফিজিকেলি ডিজেবল মানে তো তেওঁলোকৰ কাৰণে এণ্ড ব্লাইণ্ড লেছ লেবাৰছ এণ্ড হোমষ্টেড স্মল ফাৰ্মাৰ তেওঁলোকৰ কাৰণে এইটো হয়। ইন ভিলেজ হুইচ ইজ নট, ঠিক আছে, হেভ টয়লেট, যাৰ টয়লেট নাই, হেভ নট, তেওঁলোকৰ কাৰণেহে এপ্লাই কৰিব পাৰিব তেওঁলোকে। তো ইয়াতে চাওক চাইড বাৰ্ড, মই ইয়াতে ক্লিক কৰি দিছোঁ। ইয়াতে ভিউ এপ্লিকেশ্যন এণ্ড নিউ এপ্লিকেশ্যন। তো ইয়াতে ওপৰত নিউ এপ্লিকেশ্যন কৰিব লাগিব ফাৰ্ষ্ট। তো এলিজিবিলিটিখিনি আপোনালোকে দেখিলে, তো এইখিনি এলিজিবিলিটি। তাৰপিছত বন্ধুসকল, ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, আপোনাৰ ব্লক নেম চিলেক্ট কৰিব এণ্ড ইয়াতে পঞ্চায়ত, আপোনাৰ গাঁও পঞ্চায়তখন চিলেক্ট কৰি ল'ব। তো ইয়াতে আপোনাৰ পঞ্চায়ত নেম চিলেক্ট কৰি ল'ব। তো এইটো গাঁও অঞ্চলৰ কাৰণে, ঠিক আছে, মানে ৰুৰেল এৰিয়া, তেওঁলোকৰ বাবে এইটো স্কিম, যিসকলৰ টয়লেট নাই। তো ইয়াতে চাওক, ইয়াতে ভিলেজ নেম চিলেক্ট কৰিব আৰু ইয়াতে এপ্লিকেণ্ট এজ পাৰ আধাৰ নাম, নেম এজ পাৰ আধাৰ, তো আধাৰত যেনেকৈ নাম আছে তেনেকৈ আপোনালোকে ইয়াতে ছেম দিব লাগিব, প্লাছ আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব আৰু ইয়াতে ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰি দিব। তো ভেৰিফাই ছাকচেছফুলি হৈ গৈছে। আৰু ইয়াতে আপোনাৰ জেণ্ডাৰ, ঠিক আছে, আৰু ইয়াতে আপোনালোকে APL হোল্ডাৰ নে BPL, APL যদি APL দিব। এণ্ড ইয়াতে গাইজ আপোনালোকে IFC কোড বেংকৰ নম্বৰটো দিলে আপোনাৰ একাউণ্টত টকা সোমাব 12,000 টকাৰ পৰা 14,000 টকা। ঠিক আছে, তো এই আছিলে ভিডিঅ'। আশা কৰোঁ গাইজ ভিডিঅ'টো বেছি ভাল লাগিছে।